শক্তি লাগিব নোৱাৰোঁ বুলি কোৱা, সাহস লাগিব নোৱাৰোঁ বুলি কোৱা। বহুত কম মানুহৰ থাকে নোৱাৰোঁ বুলি কোৱা শক্তি। কোনো দৰকাৰ নাই সকলো মানুহকে হ'ব বুলি ক'বলৈ। যদি আপোনালোকৰ লাগে এই কামটো নিজৰ কাৰণে শুদ্ধ নহয় আৰু যদি মনৰ পৰা কয় এই কামটো নোৱাৰোঁ বুলি ক'বলৈ, তেতিয়া আপোনালোকে নোৱাৰোঁ বুলি কৈ দিয়ক। লাগে কোনো বস্তুৰ কাৰণে নহওক কিয়, লাগে কোনো মানুহেই নহওক কিয়। উদাহৰণ হিচাপে যদি আপুনি কিবা ইম্পৰ্টেণ্ট কাম কৰি আছে আৰু যদি আপোনাৰ বন্ধুৱে আপোনাক এনজয়মেণ্টৰ কাৰণে মাতি আছে, যদি আপুনি তেওঁ বেয়া পাব বুলি ভাবি তাৰ লগত যায়, যদি আপোনাৰ মনে কয় তাক না বুলি ক'বলৈ, তেনেহ'লে আপুনি না বুলি কৈ দিয়ক। যদি সি আপোনাৰ সঁচা বন্ধু হয় তেনেহ'লে বুজি পাব, যদি সি বুজি নাপায় তেনেহ'লে সি আপোনাৰ বন্ধুৱে নাছিল। লুক এট এনি ছাকচেছফুল লিডাৰ ইন দিছ ৱৰ্ল্ড। তেওঁলোকে না কৈছে কমফৰ্ট জ'নক, তেওঁলোকে না কৈছে নিজৰ বন্ধুক, তেওঁলোকে না বুলি কৈছে অপ্ৰয়োজনীয় কামবোৰক, যিবোৰ কামে তেওঁৰ লক্ষ্যত উপনীত হোৱাত কোনো কানেকশ্যনেই নাছিলে। তেওঁলোকৰ উৎসাহ আছিল, শক্তি আছিল, তেওঁলোকৰ মনত শক্তি ইমান বেছি আছিল যে তেওঁলোকে সেই সকলোবোৰ কাম না বুলি কৈছিল যিবোৰে নিজৰ লক্ষ্যত উপনীত হোৱাত বা আগবাঢ়ি যোৱাত বাধা দিছিল। যদি আমি আনক আনন্দিত কৰি সময় নষ্ট কৰোঁ, তেনেহ'লে আমি নিজক নিজে কেতিয়া আনন্দিত কৰিম? গেম খেলিবলৈ মন গ'লে তাক না বুলি কওক। যদি আপোনাৰ নিজৰ কাম এৰি ইনষ্টাগ্ৰাম চলাবলৈ মন গ'লে তাক না বুলি কওক। হাঁ বুলি কওক মাত্ৰ নিজৰ পেচনক, হাঁ বুলি কওক মাত্ৰ হাৰ্ডৱৰ্কক, হাঁ বুলি কওক আপোনাৰ সপোনবোৰক, হাঁ বুলি কওক আপোনাৰ ভাল অভ্যাসবোৰক, হাঁ বুলি কওক সেই প্ৰতিটো বস্তুক যিয়ে আপোনাৰ মনত শক্তিশালী কৰি তোলে, আৰু না বুলি কওক সেই প্ৰতিটো বস্তুক যিয়ে আপোনাৰ মনক দুৰ্বল কৰি তোলে। মানুহক না ক'বলৈ ভয় নকৰিব। যদি আপোনাৰ সপোনবোৰ পূৰাব বিচাৰে তেনেহ'লে না ক'বই লাগিব। তেওঁলোক কোন হয় আপোনাৰ নিয়মবোৰ সলাবলৈ? মই এইটো কোৱা নাই আপুনি প্ৰতিজন মানুহকে না বুলি কৈ নিজৰ ৰিলেশ্যনটো বেয়া কৰিবলৈ। অলপ নিজৰ বুদ্ধি ব্যৱহাৰ কৰক আৰু ভাল কাম কোনটো, বেয়া কাম কোনটো বুজি চাই না বুলি কওক, যিটো আপোনাৰ লক্ষ্যত বাধা সৃষ্টি নকৰে। আপুনি নিজে নিৰ্ধাৰণ কৰক আপুনি কাক বেছি সময় দিব বিচাৰে। মনত ৰাখিব, জীৱনত দুটা বস্তুৱেহে আপোনাক সহায় কৰিব, সেই হ'ল আপোনাৰ পইচা আৰু আপোনাৰ ফেমিলি। আপোনাৰ ফেমিলিতকৈ বেছি মৰম আৰু বিশ্বাস পৃথিৱীত ক'তো নাপায়। যদি আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই আছে, তেনেহ'লে এইটো সঁচা যে আপোনালোক সেই সময়ত আছে যি সময়ত কিবা এটা কৰাৰ সময় আহে। সেইটো সময় যিটো সময় আপোনালোকৰ সম্পূৰ্ণ জীৱন নিৰ্ধাৰণ কৰিব। সেইটো সময়ৰ এটা ডিচিশ্যনে আপোনালোকৰ জীৱনত কিবা কিবি বহুতো সলাই দিব পাৰে। জীৱনটো আপোনাৰ যেতিয়া ডিচিশ্যনো আপুনিয়ে ল'ব লাগিব। কি কৰিব আৰু কি নকৰিব, কোনবোৰ কাম হাঁ বুলি ক'ব আৰু কোনবোৰ কাম না বুলি ক'ব, কোনবোৰ মানুহক হাঁ ক'ব আৰু কোনবোৰ মানুহক না ক'ব, ক'ত আপোনাৰ সময় ব্যৱহাৰ কৰিব, তাৰ নিৰ্ধাৰণ আপুনি নিজেই কৰিব লাগিব। আৰু জীৱনটো আপোনাৰ হাততেই আছে। যি ডিচিশ্যন এতিয়া কৰিব তাৰ ৰিজাল্ট আপুনি ভৱিষ্যতে পাব। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনাক কিছু সহায় কৰিব। যদি আপুনি ভাবে এই ভিডিঅ'টোৱে কোনো মানুহৰ সহায় কৰিব বুলি, তেনেহ'লে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।